বন্ধুসকল বৰ্তমান সময়ত বহুতে ইউটিউব চেনেল খুলিছে বা বহুতে ধৰিলে আপোনালোকে ফেচবুকতে ভিডিঅ' বনাই আপলোড কৰিবলৈ ধৰিছে কিন্তু তেওঁলোকে নাজানে যে ভিডিঅ'বোৰ আপলোড কৰাৰ পিছত কেনেকৈ আপোনালোকে মনিটাইজ কৰিব লাগে আৰু কেনেকৈ আপোনালোকে সেই ভিডিঅ' বিনিময়ত আপোনালোকে পইচা পাব কিন্তু বহুতে নাজানে যে মেইন কথা হ'ল যে বহুতে নাজানে এতিয়ালৈকে যে মনিটাইজেশ্যন মানে কি আৰু কেনেকৈ মনিটাইজেশ্যন কৰে বন্ধুসকল মই ৰাহুল আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল এছএমকে সপ্তাহলৈ বন্ধুসকল মই এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছত মনিটাইজেশ্যন মানে কি আৰু মনিটাইজেশ্যন কেনেকৈ এপ্লাই কৰিব লাগে আৰু মনিটাইজেশ্যন ক্ৰাইটেৰিয়াবোৰ কি কি আজি মই সম্পূৰ্ণ এই ভিডিঅ'টো ডিসকাস কৰিম আপোনাৰ লগত বন্ধুসকল ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকৰ যদি ইউটিউবৰ লগত জড়িত সকলোবোৰ টিপছ এণ্ড ট্ৰিক্স অনলাইন আৰ্নিং আৰু ইউটিউবৰ টপ হিডেন সেটিংছবোৰ অসমীয়াত জানিব লাগে তেনেহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈব বন্ধুসকল প্ৰথম কথা হৈছে মনিটাইজেশ্যন মানে কি বৰ্তমান সময়ত যিবোৰ মানুহে নাজানে মনিটাইজেশ্যন মানে কি আৰু মনিটাইজেশ্যন মানে কি নজনাকৈ ডাইৰেক্ট ভিডিঅ' বনাই আপলোড কৰি আছে তেওঁলোকৰ মেইন কথা হ'ল যে মনিটাইজেশ্যন মানে কি সেই মনিটাইজেশ্যন ওপৰত সম্পূৰ্ণ নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে ভিডিঅ' বনাই মানে কিবা এটা লাভ কৰিব পাৰিব আৰু যদি আপুনি লাভ কৰিব নিবিচাৰে বা একো নিবিচাৰে এনে আপোনাৰ মনোৰঞ্জনৰ বাবে আপুনি ভিডিঅ' বনাইছে তেনেহ'লে আপোনাৰ এই ভিডিঅ'টো নাচালে হ'ব বন্ধুসকল মনিটাইজেশ্যন মানে হৈছে আপোনাৰ ধৰিলে আপুনি ইউটিউবত আপোনালোকে যেতিয়া ইউটিউবত ভিডিঅ' বনাই আপলোড কৰে ইউটিউবৰ পৰা টকা পাবলৈ হ'লে ইউটিউব চেনেলটো আপোনাৰ মনিটাইজেশ্যন কৰিব লাগিব বন্ধুসকল মনিটাইজেশ্যন কৰিবলৈ হ'লে ইউটিউবৰ দুটা মেইন ক্ৰাইটেৰিয়া হৈছে যে আপোনালোকৰ যিটো চেনেলত আপুনি ভিডিঅ' আপলোড কৰে আৰু যোনটো চেনেল আপোনালোকে মনিটাইজেশ্যন কৰিব বিচাৰে সেই চেনেলটো আপোনাৰ মিনিমাম 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম থাকিব লাগিব তাৰ পিছতহে আপুনি চেনেলটো মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যিসকলে ফেচবুকত ভিডিঅ' বনায় তেওঁলোকৰ হৈছে যে আপোনালোকৰ মিনিমাম 5000 ফলোৱাৰ্ছ আৰু আপোনালোকৰ 60000 মিনিট ৱাচ টাইম থাকিব লাগিব তাৰ পিছতে আপোনালোকে মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব মনিটাইজেশ্যন এপ্লাই কৰাৰ আগত আপোনালোকৰ কন্টেন্টবোৰ যাতে নিজা হয় কোনো ধৰণৰ কপিৰাইট ক্লেম কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট বোলা বস্তু একোৱে নাথাকে অনলি আপোনাৰ মানে ভিডিঅ' হ'ব লাগিব আপোনাৰ ৰিয়েল কন্টেন্ট হ'ব লাগিব তেন্তেহে আপোনাৰ চেনেলটো মনিটাইজ হ'ব বা পেজটো মনিটাইজ হ'ব যদি আপুনি বেলেগৰ কন্টেন্ট ইউজ কৰি আপুনি মনিটাইজেশ্যন এপ্লাই কৰে তেনেহ'লে আপোনাৰ চেনেলটো বা পেজটো মনিটাইজ নহয় আপোনালোকৰ মেইন কথা হৈছে মনিটাইজ কৰাৰ পিছত আপোনালোকে কেনেকৈ পইচা পাব ভিডিঅ'ৰ বিনিময়ত বন্ধুসকল যেতিয়া আপুনি আপোনাৰ চেনেলটো মনিটাইজ কৰিব বা পেজটো মনিটাইজ কৰিব মনিটাইজ কৰাৰ পিছত আপোনাৰ ভিডিঅ'ৰ আগত বা পিছত বা ভিডিঅ'ৰ মাজতে ইউটিউবে কি কৰিব এডছ লগায় যেনেকৈ আমি বেলেগৰ ভিডিঅ' চালে এডছ আহে স্কিপ কৰা এডছ কিছুমান আহে আৰু স্কিপ নকৰা এডছ কিছুমান আহে তেনেদৰে আপোনালোকৰ ভিডিঅ'টো এডছ আহিব সেই এডছৰ বিনিময়ত ধৰি লওক আপোনাৰ ভিডিঅ'টো 10জন মানুহ চাইছে 10জন মানুহ চোৱাৰ আপোনাৰ ধৰি লওক 5জন মানুহ ভিতৰত আপোনাৰ ভিডিঅ'টোত এডছ আহিছে সেই এডছৰ পইচা কিন্তু আপুনি পাব মানে আপোনাৰ ভিডিঅ'ত যিমানটা এডছ আহিব আপুনি সিমান টকা পাব আপুনি ধৰি লওক আপুনি যদি মাহত আপুনি মিনিমাম আপুনি $100 কৰিব লাগিব $100 মানে আপোনাৰ 8000 টকা এটা কৰিব লাগিব 8000 তলত আপুনি পে আউট কৰিব নোৱাৰে আপুনি 8000 ওপৰত যদি আপোনাৰ জমা হয় বা 8000 আপোনাৰ জমা হয় মানে আপোনাৰ $100 জমা হয় তেনেহ'লে আপুনি সেই পইচাটো আপুনি আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰিব বন্ধুসকল এইখিনি আছিল মনিটাইজেশ্যন মানে কি আৰু মনিটাইজেশ্যন পলিচিবোৰ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব